নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম পুলিচ ABOB ৰিটাৰ্ণত আহিবলগীয়া কেইটামান প্ৰশ্নলৈ আহিছো আৰু এইখিনি প্ৰশ্ন প্ৰায়ভাগে এক্সামবোৰত অহা দেখা যায়। আৰু তোমালোকে যদি এইখিনি প্ৰশ্ন ভালদৰে গুৰুত্ব সহকাৰে লৈ পঢ়া তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত এইখিনি ইয়াৰ ভিতৰৰ পৰাই কেইটামান কমন পৰিব পাৰে। তো 1 নম্বৰ প্ৰশ্নটো হ'ল সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখন নাম কি? তো ইয়াত 4টা অপচন দিয়া হৈছে: গৰম পানী, পবিতৰা, চক্ৰশিলা, ৰাজখোৱা। তো ইয়াৰ উত্তৰটো হ'ব চক্ৰশিলা। 2 নম্বৰ প্ৰশ্নটো আহিছে, গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? তো ইয়াত 4টা অপচন দিয়া হৈছে: কাৰ্বি আংলং, যোৰহাট, মৰিগাঁও আৰু গোলাঘাট। তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কাৰ্বি আংলং। তো 3 নম্বৰ প্ৰশ্নটো আহিছে, অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? তো ইয়াত 4টা অপচন দিয়া হৈছে: মাজুলী, যোৰহাট, বৰপেটা, গোলাঘাট। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰপেটা। তো 4 নম্বৰ প্ৰশ্নটো আহিছে, অসম মহিলা বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত? তো ইয়াত 4টা অপচন দিয়া হৈছে: মাজুলী, যোৰহাট, বৰপেটা আৰু গোলাঘাট। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। তো 5 নম্বৰ প্ৰশ্নটো আহিছে, নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? তো ইয়াত 4টা অপচন দিয়া হৈছে: অলকানন্দ, ভানুমতী, জোনাকী, মঞ্চলেখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অলকানন্দ। তো 6 নম্বৰ প্ৰশ্নটো আহিছে, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? তো ইয়াত 4টা অপচন দিয়া হৈছে: নগাঁও, যোৰহাট, বৰপেটা আৰু গোলাঘাট। তো ইয়াৰ উত্তৰটো হ'ব নগাঁও। তো 7 নম্বৰ প্ৰশ্নটো আহিছে, ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হৈছে? তো ইয়াত 4টা অপচন আহিছে: জয়প্ৰকাশ নাৰায়ণ, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয়প্ৰকাশ নাৰায়ণ। তো 8 নম্বৰ প্ৰশ্নটো আহিছে, উৰিষ্যাৰ ৰাজধানী চহৰ কি? তো ইয়াত 4টা অপচন আহিছে: আগৰতলা, ইটানগৰ, ভুৱনেশ্বৰ, কলিকতা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভুৱনেশ্বৰ। তো 9 নম্বৰ প্ৰশ্নটো আহিছে, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায়? তো ইয়াত 4টা অপচন আহিছে: ৰাজঘাট, বিজয়ঘাট, শান্তিপুৰ আৰু শক্তিস্থল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিজয়ঘাট। তো 10 নম্বৰ প্ৰশ্নটো আহিছে, ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত? তো ইয়াত 4টা অপচন আহিছে: গুৱাহাটী, কলিকতা, বাংগালোৰ আৰু পাটনা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলিকতা। তো 11 নম্বৰ প্ৰশ্নটো আহিছে, আগ্ৰা কোন নদী পাৰত অৱস্থিত? তো ইয়াত 4টা অপচন আহিছে: গংগা নদী, যমুনা নদী, কৃষ্ণা নদী আৰু ব্ৰহ্মপুত্ৰ নদী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যমুনা নদী। তো 12 নম্বৰ প্ৰশ্নটো আহিছে, অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তো ইয়াত 4টা অপচন আহিছে: উত্তৰ প্ৰদেশ, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ আৰু বিহাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জম্মু আৰু কাশ্মীৰ। তো 13 নম্বৰ প্ৰশ্নটো আহিছে, তৰাইন দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? তো ইয়াত 4টা অপচন আহিছে: 1192 চনত, 1195 চনত, 1126 চনত আৰু 1128 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1192 চনত। তো 14 নম্বৰ প্ৰশ্নটো আহিছে, দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? তো ইয়াত 4টা অপচন আহিছে: অসম, অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান। তো এইটো প্ৰশ্ন তোমালোকৰ কাৰণে এৰি দিলো, তোমালোকে কমেণ্ট কৰিবা কোনটো শুদ্ধ উত্তৰ হয়। তো 15 নম্বৰ প্ৰশ্নটো আহিছে, অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে? তো ইয়াত 4টা অপচন আহিছে: যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মৰিগাঁও। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। তো 16 নম্বৰ প্ৰশ্নটো আহিছে,
দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? তো ইয়াত 4টা অপচন আহিছে জ্যোতিপ্ৰসাদ আগৰৱালা, জুবিন গাৰ্গ, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰমথেশ বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰমথেশ বৰুৱা। তো ইয়াত 17 নম্বৰ প্ৰশ্নটো আহিছে ৰাজেশ্বৰ সিংহৰ আহোমৰ নাম কি আছিল? তো ইয়াত 4টা অপচন দিয়া হৈছে চুৰামফা, চুকামফা, চুকাফা আৰু ৰুদ্ৰসিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুৰামফা। তো 18 নম্বৰ প্ৰশ্নটো আহিছে নৰকাসুৰক কোনে বধ কৰিছিল? তো ইয়াত 4টা অপচন আহিছে অনিৰুদ্ধ, শিৱই, শ্ৰীকৃষ্ণই আৰু বলৰাম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰীকৃষ্ণই। তো 19 নম্বৰ প্ৰশ্নটো আহিছে চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? তো ইয়াত 4টা অপচন আহিছে কাৰ্বিসকলে, আহোমসকলে, বড়োসকলে আৰু গাৰোসকলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বিসকলে। তো 20 নম্বৰ প্ৰশ্নটো আহিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? তো ইয়াত 4টা অপচন আহিছে পাৰ্বতী কুমাৰ গোস্বামী, ৰঞ্জিত গগৈ, কৃষ্ণকান্ত সন্দিকৈ আৰু হলিৰাম ডেকা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰ্বতী কুমাৰ গোস্বামী। তো 21 নম্বৰ প্ৰশ্নটো আহিছে বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? তো ইয়াত 4টা অপচন আহিছে 19 নৱেম্বৰ 1952 চনত, 16 নৱেম্বৰ 1952 চনত, 13 নৱেম্বৰ 1952 চনত আৰু 12 নৱেম্বৰ 1952 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 নৱেম্বৰ 1952 চনত। তো 22 নম্বৰ প্ৰশ্নটো হৈছে অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয়? তো ইয়াত 4টা অপচন আহিছে 1 অক্টোবৰ, 21 অক্টোবৰ, 7 অক্টোবৰ আৰু 3 অক্টোবৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 অক্টোবৰ। তো 23 নম্বৰ প্ৰশ্নটোত আহিছে ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান? তো ইয়াত 4টা অপচন আহিছে 2খন, 5খন, 7খন আৰু 14খন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7খন। তো 24 নম্বৰ প্ৰশ্নত আহিছে কোনখন নদীক তেজৰ নদী বুলি কোৱা হয়? তো ইয়াত 4টা অপচন আহিছে ব্ৰহ্মপুত্ৰ, লোহিত, বৰাক আৰু সোৱণশিৰি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোহিত। তো 25 নম্বৰ প্ৰশ্নত আহিছে অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই উক্তটো কোনগৰাকী বিখ্যাত ব্যক্তিৰ? তো ইয়াত 4টা অপচন আহিছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, গোপীনাথ বৰদলৈ আৰু লক্ষ্মীনাথ বেজবৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী।